হাই ফ্ৰেণ্ডছ, এতিয়া আছোঁ আমি যোৰহাট ছেকেণ্ড হেণ্ড ডিলাৰ। ইয়াত বিভিন্ন ধৰণৰ গাড়ী মটৰ পোৱা যায়। ইয়াত আপোনাৰ স্কুটি আছে, বাইক আছে, এইবিলাক আপোনালোকক মই ডিটেইলছ দেখুৱাই গৈ থাকিম এতিয়া এফালৰ পৰা। আহকচোন আমি চাওঁ। এতিয়া আপোনালোকৰ লগত মই চিনাকি কৰি দিবলৈ লৈছোঁ। এই ডিলাৰৰ মানে আমাৰ দাদাজন, যিজন আমাৰ মেইন দাদা, সেই দাদাই আপোনালোকক চব সুবিধা কৰি দিব। এতিয়া আহিছোঁ আমাৰ দাদাৰ ওচৰলৈ, আমি জানি লওঁ কিছুমান কথা, নহয় জানো? হয় দাদা, আপুনি জনাই দিব। আমাৰ একচুৱেলি বাইক গাড়ী বুলিয়ে নহয়, মোবাইল, টিভি, কম্পিউটাৰ, লেপটপ, চোফা, ফাৰ্ণিচাৰ, ফ্ৰিজ এইবিলাকো হেৰি কৰা হয়। হয়। আৰু লাগিলে কণ্টেক্ট কৰিব পাৰিব। যিকোনো বস্তু আমি হেৰি কৰোঁ, বেচিব পাৰিব, কিনিব পাৰিব। হয়। আপোনালোকৰ এনেকৈ আপোনাৰ কেনেকৈ ডাউন পে'মেণ্ট কি কেনেকুৱা কি? আপোনাৰ লোনৰ কথাটো লোনৰ পৰা দিয়ে ক'ব। হয়। আৰু আপোনাৰ গাড়ীতে হয় অকল ফাইনেন্স, বাইকত নহয়। হয়। বাকী যিকোনো বস্তু হেৰি কৰা হয়, মোবাইলৰ পৰা আদি কৰি। হয়। ভাল ভাল বস্তুৱে পায়, বেয়া বস্তু নাৰাখোঁ তেনেকুৱা। হয়। উইথ ডকুমেণ্ট আমি ট্ৰান্সফাৰ কৰি দিব পাৰিব। হয়। এতিয়া এয়া আমি আহিছোঁ, আমি এতিয়া ইয়াত কিছুমান ধুনীয়া ধুনীয়া গাড়ী ইয়াত থৈ দিছে। এইফালে আছে ইয়াত টিভিএছ এখন আছে, ডিউক এখন ধুনীয়া কণ্ডিশ্যনৰ আছে ডিউক। এইফালে আছে পালচাৰ NS, এইফালে আছে ইয়াৰ পালচাৰ RS, আৰু ইয়াৰ আছে R15 দুখন আছে, দুখনেই ভাল লাগিছে। এইখন দেখিছে, এইবোৰ চব আপোনাৰ যোৰহাট শিৱসাগৰ ষ্টেচনৰে হয়। চব কাগজ পাতিৰ কাৰণে একো চিন্তা কৰিব দৰকাৰ নাই, সকলো এভেইলেবল পাব। আপোনালোক আহক ইয়ালৈ, বিভিন্ন ধৰণৰ গাড়ী ইয়াত চাব পাৰিব। চাওকচোন, চাই গৈ থাকোঁ। এখন আছে বুলেট। দাদা এখন কেতিয়া মডেল, কি কথা? 2018 মডেল হয়। 1 লাখ টকা। এইখন 2018 মডেল হয়। এখন আপোনাৰ কাগজ পাতি অল অ'কে কৰি 1 লাখ পৰিব ন? আপোনালোকৰ ইয়াত ফাইনেন্সৰ সুবিধা আছে নেকি দাদা? গাড়ীত আছে ন? অঁ, গাড়ী পোৱা যায়। এতিয়া দাদাহঁতৰ ডিলাৰত গাড়ী পোৱা যায়, বাইক পোৱা যায়, স্কুটি পোৱা যায়, সকলো পায়। এইখন দেখিছে ইমান ধুনীয়া ধুনীয়া। ইয়াত মডিফাই কৰিবলৈ এক্সট্ৰাকৈ কোনো নালাগে, এইবোৰ চব লগাই থোৱা আছে, চব কৰি থোৱা আছে। একদম শ্ব'ৰুম কণ্ডিশ্যন গাড়ী, ধুনীয়া আছে। এইখন ক'ৰ হয় ৰেজিষ্ট্ৰেশ্যন? যোৰহাটৰে হয় ন? এখন যোৰহাটৰ ৰেজিষ্ট্ৰেশ্যন, 2018 চনৰ গাড়ী এখন। এইখন R15 4 মাহ হৈছে ন এইখন? অঁ, অলপ কম বেছ হ'ব। এইখন কিমান কৈছে? 160। এইখন মাত্ৰ 4 মাহ হৈছে। কিমান চলিছে দাদা এইখন? 700 অনলি। এইখন অনলি 700 চলিছে। এইখন চব ইমান ধুনীয়া কণ্ডিশ্যনৰ গাড়ী, একদম শ্ব'ৰুম কণ্ডিশ্যন। আপোনাৰ টায়াৰ চায়াৰ চব ধুনীয়া হৈ আছে, একো কৰিবলগীয়া নাই ইয়াত। গাড়ী বহুত ধুনীয়া। আৰু এখন দেখিছোঁ, এইখন দাদা কেতিয়া? এখন 2019 মানৰ হ'ব। এইখন তোমাৰ কমিব অকণমান, 125,000, 1,25,000। অঁ, এইখন 2019 চনৰ গাড়ী। এইখন 1,25,000 কৈছে। ইয়াত কাগজ পাতি চব অ'কে আছে, আৰু কিবা এটা চাগে অকণমান নিগেটিবল কৰি দিবও পাৰে, হয়নে? সেইবিলাক চাই দিব। আহিব ইয়াত চাই ল'ব গাড়ী। দাদাহঁতে চব পইচা পাতিৰ কাৰণে টেনশ্যন ল'ব নালাগে, ধুনীয়া সুবিধা পাব। এইখন NS 200 দেখিছে। এইখন অনলি 65,000ত আপুনি ইয়াৰ পৰা গাড়ী লৈ যাব পাৰিব। এইখনৰ ডকুমেণ্টছ অ'কে আছে নহয় দাদা? ডকুমেণ্টছ অ'কে আছে, চব অ'কে আছে। কিমান ধুনীয়া হৈ আছে, কালাৰ ভাল হৈ আছে, দেখিছে? চব ধুনীয়া হৈ আছে। এইখন দেখিছে ডিস্কভাৰ, FZ আছে, আপাচি আছে, বুলেট আছে। এইখন ধুনীয়া। দাদা এইখন কেতিয়াৰ মডেল হয় বুলেটখন? এইখন 2016 হয়। এইখন কিমান দাম, কি কথা? এইখন 1,00,000 তলত আহিব। এইখনো গাড়ী ধুনীয়া হৈ আছে, একো প্ৰব্লেম নাই। এখন 200 NS। এখন কম ৰেটত আছে, 35, অনলি 35ত আপুনি বাইক লৈ যাব পাৰে ইয়াৰ পৰা। অল ডকুমেণ্টছ অ'কে হ'ব ন দাদা? অল ডকুমেণ্টছ অ'কে সৈতে অনলি 35ত, 35,000 অনলি। 21 হয়, এখন 2020। এইখন দেখিছে ছুপাৰ স্প্লেণ্ডাৰ। যিসকল মানুহে ছুপাৰ স্প্লেণ্ডাৰ ল'ম বুলি প্লেনিং কৰি আছে, আহিব পাৰে।
ইয়াত আছে 2019 আৰু 2021 চনৰ গাড়ী এইকেইখন। এখন পালচাৰ এখন কোন চনৰ 18 ন? কিমান ৰেট ৰাখিছে এইখনত? এখন 70 ৰাখিছে। নতুন গাড়ী ধুনীয়া হৈ আছে, টায়াৰো ধুনীয়া হৈ আছে, চব অ'কে আছে। এইবিলাক দেখিছে, ইয়াত আছে গ্লেমাৰ আছে, ছুপাৰ স্প্লেণ্ডাৰ আছে। ইয়াত দেখিছে এখন FZ আছে, ধুনীয়া হৈ আছে FZ। দাদা এখন FZ-খনৰ দাম কিমান ৰাখিছে? 70। কোন চনৰ হয়? 19। এখন 2019 চনৰ গাড়ী, 70 দিছে। দেখিছে কিমান ধুনীয়া হৈ আছে গাড়ী, কালাৰ চালাৰ আপোনাৰ চব ধুনীয়া হৈ আছে, অল এণ্ড এভৰিথিং অ'কে। আহি চাব পাৰে ইয়াত আপোনালোকে। এতিয়া আমি দেখুৱাম আপোনালোকৰ স্কুটি দেখুৱাম। স্কুটি দেখিছে এইবিলাক কিমান স্কুটি আছে, বহুত স্কুটি আছে ইয়াত। দেখিছে 35 আছে, 45 আছে, 50 চবৰে বেলেগ বেলেগ আছে। এয়া স্কুটি আছে আপোনাৰ 35 ৰেঞ্জৰ পৰা ষ্টাৰ্ট হৈছে। দাদা 35ত কোনখন আহিব? এইখন এক্টিভা আছে 35, এইখন আছে জুপিটাৰ 39,000 হ'ব। হয়, সেইখন হিৰ' মেষ্ট্ৰ 2018 মডেল। হয় 38 হয়, এইখন দেখিছে, এইখন আহিব আপোনাৰ 35। আৰু এখন আছে এইখন নীলা, এখন দেখিছে। এইখন এণ্ট্ৰক আছে 2019। এখন এণ্ট্ৰক আছে 2019। কিমান দাদা? 60,000 টকা। এইখন 60,000 টকাত আপোনাৰ অল কাগজ পাতি অ'কে কৰি আপুনি ইয়াৰ পৰা লৈ যাব পাৰিব। এইখন এক্টিভা, হয়, এইখন 32 2016 মডেলৰ হয়। এইখন 2000। হয় উইথ অল ডকুমেণ্ট ট্ৰান্সফাৰ কৰি মেলি 36,000 আহি যাব। হয়, এইখন দেখিছে কিমান ধুনীয়া হৈ আছে। এইখন এক্সেল চুপাৰ আছে। হয়, এইখন তোমাৰ 2019 হয়। হয়, এইখন পৰি যাব 32,000। হয়, এইবোৰ দেখিছে চব গাড়ী ধুনীয়া কণ্ডিশ্যনত আছে। আপোনালোকে যেনেকুৱা ৰেঞ্জৰ ভিতৰত আপোনালোকক গাড়ী লাগে চব আহি ইয়াৰ পৰা লৈ যাব পাৰে। ভিডিঅ'ৰ ডেছক্ৰিপশ্যন লিংক মই দি দিম তলত, আপোনালোকে দাদাহঁতৰ ফোন নম্বৰ থাকিব, কণ্টেক্ট কৰি ল'ব পাৰে। এইফালে আছে এয়া স্কুটি, এয়া দেখিছে। আৰু লগতে আপোনালোকে গাড়ী প্লেনিং কৰিলে গাড়ীৰ বাবেও আহিব পাৰে। ধুনীয়া ধুনীয়া গাড়ী আছে ইয়াত দেখিছে, বহুত বাইক আছে, স্কুটি আছে, যি মন যায় আপুনি ল'ব পাৰে। এইখন আছে এভেঞ্জাৰ, ধুনীয়া কণ্ডিশ্যন। এভেঞ্জাৰ 220 হয়। এইখন এভেঞ্জাৰ 220 হয়। এইখনৰ মডেলটো দাদা কোন চনৰ আছে? 2017 মডেল হয়। 2017। এইখন পৰি যাব তোমাৰ 70,000 মান পৰি যাব। এইখন প্ৰায় 70,000 পৰিব। গাড়ী চব ধুনীয়া হৈ আছে দেখিছে অলপকৈ। এইখন হণ্ডা হৰ্নেট আছে। এইখন আছে এইফালে হুণ্ডা হৰ্নেট আছে এইখন দেখিছে, এইখনো বহুত ধুনীয়া হৈছে। কোন চনৰ হয় দাদা? এইখন 2017 হয়। এইখন 2017। কিমান পৰিব এইখনত? এখন আণ্ডাৰ 60 আহি যাব। আণ্ডাৰ 60,000 ভিতৰত এখন আহি যাব। হৈ যাব, অলপ কম বেছ হৈ যাব। আপোনালোকে আহিব প্ৰথম, গাড়ীবিলাক চাই ল'ব। আৰু বহুত গাড়ী আছে এইবিলাক দেখিছে, পালচাৰ আছে, স্কুটি আছে, ছুপাৰ স্প্লেণ্ডাৰ। 32,000। এইখন আছে অনলি 32,000। এইখন CB টুইষ্টাৰ এইখন দেখিছে। পেপ আছে। অঁ, এইখন পৰি যাব আপোনাৰ 22,000 টকা। এইখন অনলি 22,000 টকা। স্কুটি পেপ লৈ যাব পাৰে কম দামত, ধুনীয়া গাড়ী। ফ'ৰ হুইলাৰ লাগিলে ফ'ৰ হুইলাৰ এভেইলেবল আছে। ফ'ৰ হুইলাৰ লাগিলেও আপোনালোকে কণ্টেক্ট কৰিব পাৰে। এয়া মই দেখুৱাই দিছোঁ আপোনালোকক লোকেশ্যন। এয়া যোৰহাট ছেকেণ্ড হেণ্ড ষ্ট'ৰ দেখিছে ধুনীয়াকৈ। এইফালে আছে এয়া গাড়ী আছে, ৱেগনাৰ আছে। এইফালে এখন বিট ন দাদা? অঁ, এখন বিটখন আপোনাৰ এলয় চেলয় লগাই চব অ'কে কৰা আছে। এইখন বুকিং চব আছে। অঁ, এখন বুকিং হৈ আছে হেনো গাড়ী। দেখিছে কিমান ধুনীয়া কণ্ডিশ্যনৰ গাড়ী আছে। 1.5 লাখ টকাত আছে এল্টো। ইফালে আছে এখন 1.5 লাখ টকাত আছে এল্ট্ৰ। কোন চনৰ হয় দাদা? চাই দিব লাগিব। হয়, এখন দাদাই পিছত চাই দিব, আপোনালোকক জনাম বাৰু। ইফালে আছে এখন দেখিছে ছুইফ্ট ডিজায়াৰ, এখন পেট্ৰল ভাৰ্চন। এখন দাদা কোন চনৰ আছিল? 2012 হয়। এখন 2012। এখন বহুত কম দামত আহি যাব। এইখন 190 মানত আহি যাব। উইথ আপোনাৰ এলয় হুইল লগোৱা আছে। দেখিছে কিমান কণ্ডিশ্যন ধুনীয়া হৈ আছে। এয়া দেখিছে, এইবিলাক চব কাগজ পাতি আপডেট পাব। এখন 12ৰ গাড়ী দেখিছে, চাগে এতিয়া লক কৰা আছে ন দাদা? এইফালে দেখিছে এয়া i10 গ্ৰেণ্ড i10 আছে। এইখন জেন আছে দেখিছে, যোৰহাট ৰেজিষ্ট্ৰেশ্যনৰ গাড়ী, অনলি 60,000। অকল 60,000 টকা আপুনি লৈ আহক আৰু গাড়ী লৈ যাওক। দেখিছে কিমান ধুনীয়া কণ্ডিশ্যন, অৰিজিনেল কালাৰত আছে গাড়ী। এয়া চাই লওক।
আহক গাড়ী ইয়াত আপুনি টেষ্ট ড্ৰাইভ কৰি চব কাগজ পাতি অ'কে পাব, গাড়ী লৈ যাব পাৰে। বহুত মানুহে বিচাৰি থাকে অল্ড মডেল আপাচিখন। এইখন দেখিছে অল্ড মডেল আপাচি, হোৱাইট কালাৰ, কিমান ধুনীয়া কৰি ৰাখিছে। এইবিলাক ডকুমেণ্টেশ্যন চব অ'কে পাব। এইখন ধুনীয়া দামত আছে। ইয়াত বহুত গাড়ী আছে ডিলাৰটোত। চবৰে দামবিলাক কৈ থাকিবলৈ অলপ অসুবিধা হয়, যিহেতু বহুত গাড়ী আছে ইয়াত। আপুনি গাড়ী লাগে, বাইক লাগে, স্কুটি লাগে, যিয়ে লাগে আপুনি চব ইয়াৰ পৰা লৈ যাব পাৰে ধুনীয়া ধুনীয়া দামত। এয়া দেখিছে সকলোবিলাক চব আছে। ইয়াত বাইক চাবৰ কাৰণে ইয়াত বহুত গ্ৰাহকৰ ভিৰো হৈ থাকে। ইয়াত দেখিছে গ্লেমাৰ আছে, ছুপাৰ স্প্লেণ্ডাৰ আছে, চব আছে, একদম চাই ল'ব। ইয়াত দেখিছে ইয়াৰ গাড়ী কি ধুনীয়া হৈ আছে, গাড়ী বিন্দাছ হৈ আছে। এয়া আছে ধুনীয়া ধুনীয়া ছুপাৰ স্প্লেণ্ডাৰ আছে, গ্লেমাৰ আছে, আপোনালোকে যি মন যায় তাকে ল'ব পাৰে। এইখন এখন দেখিছোঁ হোৱাইট কালাৰ এখন FZ, বহুত ধুনীয়া হৈ আছে। এইখন বহুত ধুনীয়া হৈ আছে। এইখন দেখিছে ভান, ইয়াত আপোনালোকে ভান লওঁ বুলি ক'লেও ল'ব পাৰে, দেখুৱাই দিছোঁ মই। এয়া দেখিছে ইণ্টেৰিয়ৰ বহুত ধুনীয়া হৈ আছে। এইফালে দেখিছে এয়া এইখন এখন দেখিছে হোৱাইট কালাৰ, এইখনো বহুত ধুনীয়া হৈ আছে। গাড়ী ভিতৰত চিট কভাৰ লগোৱা আছে ধুনীয়াকৈ, গাড়ী বহুত ধুনীয়া হৈ আছে। আজিলৈ আছিল ইমানেই। আজি বতৰটো বহুত বেয়া, সেইটো কাৰণে ভিডিঅ'টো ইমানতে সমাপ্ত কৰিছোঁ। মোৰ চেনেলটোলৈ যদি আপোনালোকে নতুনকৈ আহিছে তেনেহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, আৰু ভিডিঅ'টো যদি ভাল লাগিছে তেনেহ'লে লাইক, শ্বেয়াৰ আৰু কমেণ্ট কৰিবলৈ নাপাহৰিব। ধন্যবাদ।